জুবিন দাই যেনেকৈ কৈছিলে 100 বছৰলৈকে নোলায়, সঁচাকৈ নোলায়। 100 বছৰ পাছত কিন্তু আহিব আকৌ জুবিন দা, আকৌ জন্ম ল'ব, আৰু আমিও চাগে পিছে পিছে আহিম, যিহেতু আমি তেওঁৰ লগত একেলগে কাম কৰি আছোঁ, নিশ্চয়কৈ আহিম। 19 নৱেম্বৰ চানমাৰী অভিযান্ত্ৰিক ফিল্ডত প্ৰায় 3 শতাধিক শিল্পীয়ে আমি পাৰফৰ্ম কৰিম, আমি গাম জুবিন দাৰ গান, জুবিন দাৰ গীত, বৰগীতৰ পৰা, লোকগীতৰ পৰা, বাগানীয়াৰ পৰা একদম মডাৰ্ণ ছঙৰ পৰা চিনেমাৰ গানলৈকে। এখন আমাৰ পোষ্টাৰ কণ্ঠশিল্পী অসমে আয়োজিত কৰিছে 19 নৱেম্বৰত, আৰু আমি কাৰোৰ পৰা আপোনালোকক জনাইছোঁ, কাৰোৰ পৰা আমি 1 টকা চান্দা লোৱা নাই, কাৰোৰ পৰা নাই লোৱা। আমি গোটেই ছিংগাৰখিনিয়ে আমি নিজে উঠাইছোঁ। খুব গ্ৰেণ্ড অনুষ্ঠান হ'ব। মুম্বাইৰ যিখিনি শিল্পীয়ে জুবিন দাৰ লগত কাম কৰিছিলে তেওঁলোকৰ লগতো কথা বতৰা চলি আছে, বহুতে আহিব। গতিকে আপোনালোকৰ উপস্থিতি আমি কামনা কৰিছোঁ। এইখন সৰু পোষ্টাৰ বাৰু, কিন্তু মই দি থৈ যাম, আপোনালোকে নাপাহৰিব। 19 নৱেম্বৰ সকলো আহিব। 300তকৈ বেছি শিল্পীয়ে গান গাব আৰু 5 ঘণ্টা অনুষ্ঠান হ'ব। 5 ঘণ্টা, আবেলি 5 বজাৰ পৰা ৰাতি 10 বজালৈ আহিব। সকলোকে নিমন্ত্ৰণ জনালোঁ। জয় জুবিন দা, জুবিন দা আমাৰ প্ৰাণৰ, জুবিন দা আমাৰ অন্তৰৰ, জুবিন দা আমাৰ হৃদপিণ্ড, আৰু জুবিন দা আমাৰ মাজৰ পৰা কেতিয়াও নাযায়। জুবিন দা আমাৰ মাজত সদায় থাকিব, সদায় থাকিব। আৰু জুবিন দাই যেনেকৈ কৈছিলে 100 বছৰলৈকে নোলায়, সঁচাকৈ নোলায়। 100 বছৰ পাছত কিন্তু আহিব আকৌ জুবিন দা, আকৌ জন্ম ল'ব, আৰু আমিও চাগে পিছে পিছে আহিম, যিহেতু আমি তেওঁৰ লগত একেলগে কাম কৰিম। এই প্ৰেছ মিটখন এইকাৰণেই পাতিছোঁ, কাৰণ মোৰ স্বামী স্বৰ্গীয় হেমন্ত দত্তদেৱে বহুতো গান লিখিছিল, বহুতো গীত ৰচনা কৰিছিল। এইবিলাক বহুতে গাইছে, বহুত এনকি বম্বেৰ গায়কেও গাইছে। কিন্তু অলপতে আমি ইউটিউব আৰু কিবা গুগল এইবিলাকত দেখিবলৈ পালোঁ, আৰু বহুতে ফোন কৰিও কৈছে যে দাদাৰ কিছুমান গীত, বিশেষকৈ জুবিনে গোৱা গীতবিলাক, মানে গীতিকাৰ হিচাপে দাদাৰ নাম নাই, বেলেগ বেলেগ মানুহৰ নাম আছে। তাৰপিছত সেইকাৰণে কথাটোতো বহুত বেয়া হৈছে, কাৰণ আমি কেনেকৈ সেইটো সহ্য কৰিম বাৰু। সেইকাৰণে মই আপোনালোকক মাতি মই মানে কথাখিনি মানে ক'ব বিচাৰিছোঁ যে এইটো এটা অন্যায় হোৱা বুলিয়েই মই ভাবোঁ। কাৰণ এওঁৰ সৃষ্টি কৰা বস্তু আনৰ নামত প্ৰকাশ হ'বলৈ কেনেকৈ দিম বাৰু। আৰু ক'বলৈ গ'লে এওঁ যিখিনি বস্তু সৃষ্টি কৰিলে সেইখিনি আমাৰ সম্পত্তি, আমাৰ আৰু বেলেগ সম্পত্তি নাই। গতিকে সেইখিনি বস্তু যদি বেয়া ব্যৱহাৰ কৰা হয় বা মিছ ইউজ কৰা হয়, তেতিয়াহ'লে আমি সেইটো কেনেকৈ সহ্য কৰোঁ। আৰু সেইকাৰণে আপোনালোকক মাতিছোঁ, কাৰণ এওঁ মঙলদৈৰে ল'ৰা, দৰঙৰ ল'ৰা। গতিকে আপোনালোকে এওঁ জীয়াই ৰাখিব লাগিব। ভুল কুটিবিলাক হ'লে আপোনালোকেই শুধৰাই দিব লাগিব। এতিয়া আজি যদি জুবিন থাকিলেহেঁতেন, তেতিয়াহ'লে এওঁৰ আৰু জুবিনৰ বা যেনেকুৱা সম্পৰ্ক, এওঁক বৰদেউতা বুলি মাতিছিলে, কাৰণ জুবিনৰ দেউতাকৰ লগত তেওঁ বহুত মানে মিত্ৰ আছিলে, বহুত বন্ধু আছিলে। কিন্তু আজি এওঁ নাই, গতিকে জুবিনো নাই। গতিকে এইবিলাক যাতে কোনোবা মাজৰ মানুহ সোমাই বিকৃত কৰিব নোৱাৰে, আৰু আমাৰ মাজত ভুল বুজাবুজি সৃষ্টি কৰিব নোৱাৰে। গতিকে আমি সেইকাৰণেই আচলতে মানে এই সংবাদ, আৰু মানে আমি পৰিয়ালে কোনো ধৰণৰ মানে কণ্ট্ৰভাৰ্চি বিচৰা নাই এইটো ৰিলেটেড। আমাৰ দেউতা আৰু মহান শিল্পী জুবিন দা যদি আজি থাকিলেহেঁতেন এইখিনি হয়তো নহ'লহেঁতেন। আজি তেওঁ নোহোৱা হোৱাৰ পিছত হয়তো বহুতে কিছুমান উল্টা পুল্টা বা ভুল কৰিব পাৰে। সেইটো লৈ মানে সেইকাৰণে আমি গোটেই ৰাইজৰ সন্মুখত এটা ৰিপ্ৰেজেণ্ট কৰিবৰ কাৰণে আমি প্ৰেছ মিটটো দিছোঁ। আৰু গোটেইখিনিক আমি এইটোৱে অনুৰোধ কৰিছোঁ কি আমাৰ দেউতাৰ কথাটোতো কথাই, লগত যেন সমূহ ৰাইজক এইটোও আমি কৈছোঁ কি জুবিন দাই যেন ন্যায় সোনকালে অতি সোনকালে পায়। আৰু জুবিন দা য'তেই আছে, হয়তো সৃষ্টি কৰি আছে, হয়তো শান্তিত আছে, এইখিনি যাতে মাজত বেয়া মানুহ সোমাই, বা বেয়া মানুহ বুলি কোৱা নাই, মাজত মানুহ সোমাই যাতে নজনা মানুহ সোমাই যাতে নকৰে। কিবা লাগিলে
এতিয়া মইতো জীয়াই আছোঁ, মই বহুতখিনি এওঁৰ বস্তু মই মানে গোটাইছোঁ, গতিকে মোক সুধিলেও মই বেয়া নাপাওঁ। সেইটোৱে আৰু এতিয়া জুবিনৰ আত্মাই শান্তি পাওক, ন্যায় পাওক, আমি তাকেই বিচাৰিছোঁ। গতিকে দৰঙৰ ল'ৰা হিচাপে আপোনালোকে এওঁক সেইখিনি সহায় কৰিলে মই ভাল পাওঁ। আপোনালোকে যাতে এওঁক জীয়াই ৰাখে। আৰু এতিয়া এইবোৰ গান জুবিনে বুকু দুৰু দুৰু লাগে কিয় বাৰু ইছাতি বিচাতি গা, সেইটো যৌৱনে আমনি কৰা গান। তাৰপিছত কিনো তই বিচাৰি আজি কিনো পালি বুজিবলৈ আছে কোন নায়ক, কিনো সুৰীয়া গানেৰে মোৰ মন আজি ভৰিলে নায়ক, মতলীয়া বতাহে কাণে কাণে ক'লে যে নায়ক, জীৱনৰ কঠিন বাটত পদে পদে প্ৰতি খোজে জখম, ফুল ফুলে বনে বনে মন উৰে উলাহতে টুকুৰা চৰাই বাঁহ, কিয়নো এছাতি নীলাজী বতাহে ৰণাংগন, মমৰ শিখাতি জে জ্বলে নিজৰে বুকু পুৰি প্ৰেম আৰু প্ৰেম, নহ'লে পৰিচয় হিয়াৰে চিনাকি জানো কোনো হ'ব পাৰে হিয়া দিয়া নিয়া, আপোন বুলি যাকেই ভাবোঁ আঁতৰি যায় সিয়েই দেখোঁ অধিনায়ক, মনৰে পদূলিৰ দলিচা সজালে সুবাসী শুকুলা শেৱালি বুকুলে বাৰুদ, দেখোঁ যে স্বপ্ন মনে মনে অচিৰে হ'বই এটি ঘৰ বাৰুদ, তোৰেই ছবি জনমভূমি মনৰ পটত আঁকি ইমান মৰম কিয় লাগে, নিবিড় মৰমে দিলে যে হঠাতে হুম 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 ইমান মৰম কিয় লাগে। মানে মেক্সিমাম গানতে নাই, মেক্সিমামত নাই। তাৰমানে আমি স্পেচিফিক কৰি দিব। এতিয়া মই ইউটিউবত সিদিনাখন চাওঁতে আমাৰ মহান শিল্পী জুবিন গাৰ্গৰ তেওঁৰ যিখন অফিচিয়েল পেজ তাতো দেউতাৰ মতলীয়া বতাহে নায়ক হ'ব খুজি লিৰিচিষ্টটো জুবিন গাৰ্গ বুলি লিখি থৈ দিয়া আছে। কালি নে পৰহি মোক আমাক খবৰ দিছে কি গুগলতো তাৰমানে নহ'লে পৰিচয়টো মাৰিলে কোনোবা বেলেগ এজন মানুহৰ নাম আহে লিৰিচিষ্টত, কিন্তু সাৰেগামাপা বা যিখিনি ডেজিগনেটেড মিউজিক কোম্পানীজ আছে সিহঁতখিনিয়ে নামখিনি ঠিকে ৰাখিছে, কিন্তু বাকী যিখিনি এজ এ ৰেকৰ্ড ৰাখিছে, কোনোবাই গুগলত ৰাখিছে, কোনোবাই কাৰোবাৰ এনচাইক্লপিডিয়াতে তেওঁ লিখা বুলি কৈ দিছে গানটো। সেইটোৰ কাৰণে তাৰমানে আজি মানে আপোনালোকৰ আগত আমি পৰিয়ালে প্ৰেছ মিটটো দি ৰাইজৰ আগত কথাখিনি জনালোঁ তাৰমানে। আৰু দেউতাৰ এই কথাখিনিৰ প্ৰমাণ হিচাপে ইয়াতো আছে, গানৰ কিতাপ দেউতাৰ এখন ওলাইছিল, ইয়াতেও গোটেই গানখিনি উল্লেখ আছে। মানে আমি বিশেষকৈ দেউতাই বহুদৰ লিখিছে, কিন্তু মানে প্ৰায়ত মহান শিল্পী জুবিন গাৰ্গৰ যিখিনি কণ্ঠ আছে সেইখিনি যেন কোনো খুচৰা খুচৰি নকৰক, মানে কোনো যেন মনোমালিন্যতা নহওক আমাৰ, সেইটোৰ কাৰণে আমি প্ৰেছৰ সহায় লৈ নামখিনি এনাউন্স কৰিছোঁ কি এইখিনি মোৰ দেউতাৰ গীতিকাৰ হিচাপে জুবিনৰ কণ্ঠত চিনেমাৰ গোৱা গীত। তাৰমানে তেওঁলোকক এইটোৱে অনুৰোধ জনাম কি তেওঁলোকে দিয়ক, কিন্তু গীতিকাৰৰ নামটো দিলে অলপ, আমাৰ দেউতাটো এতিয়া নাই ধৰি লওক, আৰু সম্পত্তি হিচাপে দেউতাৰ সেইখিনিহে বা আমাৰ সম্পত্তি, দেউতাৰ সেই নামটো দিলে আমিও পৰিয়ালবৰ্গ মানে যথেষ্ট কৃতজ্ঞ হ'ম। সেইখিনিয়ে অনুৰোধ। আৰু যোনে যোনে আপলোড কৰি আছে, যথেষ্ট আছে আপলোড কৰি থকা, দেউতাকো ভাল পোৱা বহুতখিনি অনুৰাগী আছে, তেওঁলোককো অনুৰোধ কৰিছোঁ যদি কিবা কনফিউজন থাকে আমাৰ লগত যোগাযোগ কৰিলে আমি ডিটেইলছখিনি পূৰা দিম। তেনে আমি অবভিয়াছলি আমি আইনী ব্যৱস্থা ল'ব লাগিব, আমি আইনৰ সহায় ল'ব লাগিব। আমি দেউতাৰ যিহেতু এইখিনি গান গোটেই নোটাৰী কৰি থোৱা গান আছে, চ' আমি এইখিনি আইনী ব্যৱস্থা ল'ম। তাৰপিছত যদি হেৰি নকৰে নহয়, তেওঁলোকেতো ধৰি লওক সাৰেগামাপা বা হেৰি য'ত গুচি যায়, যিখিনি লৈ যায় সেইখিনিত ডিটেইলছটো পায়, কিন্তু আজিকালি ধৰি লওক সিমান নহয়। আজিকালি ধৰি লওক গানটো ঘপ কৰি তোমাৰ ভাল লাগিছে বা মোৰ ভাল লাগিছে আপলোড কৰি দিয়ে, ইনফৰমেশ্যনটো ভুল দি থৈ দিয়ে। মেক্সিমাম গান জুবিনৰ পেজত যিখিনি আছে জুবিন গাৰ্গে লিৰিচিষ্ট বুলি দি থৈ দিয়া আছে। আৰু যদি আৰু কোনোবাই ইউটিউবত যদি চাওঁ, কোনোবা হানাটো, কোনোবা ৰাজীৱ শৰ্মা, কোনোবা এইমাত্ৰ যে কৰে মিৰুল কুদ্দুছ, এনেকুৱা ধৰণৰ কিছুমান নাম হেৰি হৈ আছে তাৰমানে। চ' মানে সেইটোৰ কাৰণেহে এই এপিলটো কৰিছোঁ আমি। তেনেকুৱাকৈ পূজা বুলি চিনেমাখনৰ 4টা নে 5টা গানেও লিখা, তাৰপিছত সেই ভূপেন হাজৰিকাৰ মিউজিক আছিলে। ভূপেন হাজৰিকাই নিজেই মোক গানকেইটা দি একদম হেৰি কৰি দিছে। দিয়াৰ পিছত এদিন দেখিলোঁ ইউটিউবত পূজা চিনেমাৰ গান, গীতৰ কথা মৃণাল কুদ্দুছ।
মই বোলো কোন ইন্দ্ৰ ৰেডিঅ'ৰ ইন্দ্ৰজিৎ দাস ই ফোন কৰিছে বৌ এইকেইটা গানটো দাদাৰ গান এইকেইটা দেখোন মিৰিয়াল মিৰিয়াল কটিছতো গান কোনোদিনেই লিখা নাই তাৰপিছতে তেতিয়া মই আকৌ ভূপেন আছিলে সি জীয়াই আছিলে তাক মই ফোন কৰিলোঁ যে ভূপেন এনেকুৱা দিছে কি কথা মিৰিয়াল তাই কোনদিনা গান লিখি পাইছে মই নিজে মিউজিক কৰি সুৰ কৰি লিখা দাদাৰ লগত লিখা গান এইবিলাক তাৰপিছত মই কি কৰিব লাগে কৰিম দিয়ক তাৰপিছত কি কৰিলে জানো তাৰপিছত উঠাই দিলে সেয়া তেনেকুৱা আমি মানে আমাৰ যিখিনি আমাৰ নটিচত আহে আমি কৰোঁ আমি খবৰো দিওঁ কিন্তু লাষ্ট টাইমো এই জুবিনৰ গান ৰিলেটেড মই সিহঁতৰ পেজতে মই মেইল পঠিয়াইছিলোঁ মানে ৰিপৰ্ট দি তাৰ পৰা মেইল আহিছে এইটো ভুল নহয় এইটো ইউটিউব জেনেৰেটেড এতিয়া ইউটিউব জেনেৰেটেড বস্তুটোতো আমি গম নাপাওঁ টেকনিকেল টাৰ্মটো তো ইউটিউবেতো কেনেকৈ গম পাব কি হেমন্ত দত্তই কি লিখিছে কি নাই ইউটিউব জেনেৰেটেড হ'বই নোৱাৰে এইটো ইনফৰমেশ্যন মিছ ইনফৰমেশ্যন হয় চ' ঠিক সেইটোৰ কাৰণেহে মানে এইটো এটা এপিল ইয়াৰ পিছতো যদি এইখিনি কাম হয় তেনেহ'লে আমি আইনী ব্যৱস্থা ল'ব বাধ্য হ'ম আৰু তাৰমানে আছে হপায় কোনোবা সেনেকুৱা এটা চক্ৰ যোনে এইটো কাম কৰে ধৰি লওক দেউতাৰ নাটকৰ ক্ষেত্ৰতো সেইটো হয় মানে দেউতাৰ নাটকবিলাকত বেলেগ বেলেগ নাম দিও নাটক হেৰি কৰে তো সেইটো এটা বেলেগ চেপ্টাৰ বাৰু কিয় কৰে সেইটো আমি বুজি নাপাওঁ তাৰমানে এতিয়ালৈ কিন্তু ভৱিষ্যতে যেন নহওক সেইকাৰণে আপোনালোকৰ সহায় লৈছোঁ মানে আপোনালোকৰ থ্ৰুৱেদি ৰাইজক জনাইছোঁ এই কোম্পানীজবিলাকক জনাইছোঁ জ্ঞানৰ অভাৱতো হ'ব পাৰে বা বস্তুখিনি ইনফৰমেশ্যনখিনি তেওঁলোকে প্ৰপাৰ ইনফৰমেশ্যন লোৱাকৈ প্ৰপাৰ ইনফৰমেশ্যনো নল'ব পাৰে কিন্তু কি ক'ম এতিয়া জানাখিনিয়েও তাতে হয়তো নাজানা হৈয়ে আছে